Diphu May 21. Two awareness programs were organized at the same venue in Diphu focusing on road safety and anti-drug awareness. The first program was a road safety awareness meeting organized by the District Road Safety Committee, Karbiang Long, under the theme Sadak Suraksha Jeevan Raksha. Speaker highlighted the importance of traffic rules, safe driving, helmet use, and public awareness to reduce road accidents. Later, an anti-drug awareness program 2026 was also held at the conference hall, organized by the Medical and Health Committee DGC Diphu. The program focused on creating awareness among youths about the harmful effect of drug abuse and encourage society to work together for a drug-free future. Participants, students, and officials attended both the programs and shared awareness message for public safety and social well-being. News Day Report, Karbiang Long News Focus 24/7. Diphu College এনেকুৱা আমি হেৰিবিলাক প্ৰগ্ৰামবিলাক এভৰি ইয়াৰ লৈ থাকোঁ এণ্ড আজি যোনটো প্ৰগ্ৰাম স্পেচিয়েলি আমি এইটো হেৰি গভৰ্ণমেণ্ট অফ আছামৰ পৰা হেৰি ইনষ্ট্ৰাকশ্যন পাইছোঁ এটা এণ্টি ড্ৰাগছ কেম্পেইন ইমিডিয়েটলি কৰিব লাগে লাইক লাষ্ট টাইম আমি এবাৰো আকৌ কৰিছোঁ এণ্ড একচুৱেলি ইট ইজ এ ফ্লেগশ্বিপ প্ৰগ্ৰাম যোনটো আপোনাৰ হেৰি নেশামুক্তি অভিযান তাৰ আণ্ডাৰত ইট ইজ ফ্লেগশ্বিপ প্ৰগ্ৰাম অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট তো সেইটো কাৰণে আমি এইটো ভালকৈ আজি পাতিছোঁ তাত আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শইকীয়া ছাৰ আহিছে তাতে আমাৰ SSP কাৰ্বি আংলং আহিছে আৰু ডিফাৰেণ্ট ডিগনিটিজ যেনেকুৱা হেড অফ দি ডিপাৰ্টমেণ্টছ লাইক ছ'চিয়েল ৱেলফেয়াৰৰ পৰা আহিছে যেনেকুৱা আপোনাৰ হেৰি PWD ৰোডছ তাৰ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ আহিছে DTO আহিছে তো বেক টু বেক আজি আমি দুটা প্ৰগ্ৰাম পাতিছোঁ এটা হ'ল আপোনাৰ ফাৰ্ষ্ট হাফত হেৰি এইটো এণ্টি ড্ৰাগছ কেম্পেইন আৰু ছেকেণ্ড হাফত আমি পাতিছোঁ ৰোড ছেফটি হেৰি মেজাৰ্ছ এইটো এই প্ৰগ্ৰামকেইটা যে আমি যে এনেকৈ কৰি আছোঁ সেই তাৰ আমি কিবা ৰিজাল্ট দেখা পোৱা যায় জানো definitely it will have long pending impact on society কিয়নো আমাৰ ডিফু কলেজত 5,000 plus students they are very young গতিকে বহুতে হয়তো নাজানে এৱাৰনেছটো লাগিব আৰু সেইটো এটা বস্তু আন এটাৰ লগত ৰিলেটেড সেইকাৰণে আমি বেক টু বেক দুটা প্ৰগ্ৰাম ৰাখিছোঁ ড্ৰাগছটো বা এনি কাইণ্ড অফ ছাবষ্টেঞ্চ এবিউজ সেইটো কাৰণে বহুত ৰোড এক্সিডেণ্টো হয় so these are related সেইকাৰণে এৱাৰনেছটো মাষ্ট only this is the best option to make youngsters aware about the meanings. And once they are aware, definitely it will have an impact on society. And I am particularly thankful to district administration, especially our district commissioner sir, with his busy schedule. I see our যথেষ্ট সময় দিছে SSP sir, Singh sir, যথেষ্ট সময় দিছে আৰু other dignitaries আহিছে and it was enthusiastic environment atmosphere. য'ত এণ্টায়াৰ প্ৰগ্ৰাম কৰিছে আমাৰ টিচাৰ্ছখিনি যথেষ্ট কষ্ট কৰিছে পাৰ্টিকুলাৰলি আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজৰ যোনটো মেডিকেল টিম আমাৰ বিভিন্ন কমিটি আছে মেডিকেল কমিটি এইটোৱে বহুত ইনিচিয়েটিভ লৈছে ডে ইন এণ্ড আউট ড্ৰপ ৱৰ্ক আৰু আজি প্ৰগ্ৰামটো আপোনালোকে দেখা পাইছে ভাল কৰিছে থেংক ইউ যিহেতু আমাৰ ডিফু কলেজত বহুতখিনি ছাত্ৰ ছাত্ৰী আছে আপুনি প্ৰায় ক'লে 5,000 মান আছে আজি যিহেতু দেখা গৈছে এই ৰুমটোত সিমানটো হয়তো জোৰাব পৰা নাই কোনটো দিনত মানে এটা লাৰ্জ স্কেলত যাতে গোটেইখিনি যিহেতু আমাৰ এই ভৱিষ্যত এইখিনিয়ে হয় ষ্টুডেণ্টখিনিয়েতো ভৱিষ্যত হ'ব সেই লাৰ্জ স্কেলত সেইটো কিবা কৰিম বুলি আপুনি ভাবিছে ডেফিনেটলি একচুৱেলি আৰু এটা বস্তু মই চাইড বাই চাইড ৰাইজক অৱগত কৰিব খুজিছোঁ আমাৰ কলেজখনত আফটাৰ 64 ইয়াৰ্ছ আমাৰ মানে অডিটৰিয়াম কলেজ অডিটৰিয়ামটো আমাৰ অনাৰেবল CM ডক্টৰ তুলিৰাম ৰাহাং ছাৰে ৰিন'ভেট কৰাই দি আছে আৰু সেইটো মানে একদম মডাৰ্ণ স্কেলত কৰি আছে এইটো হৈ গ'লে আমাৰ বহুত ভাল হ'ব and it is have more than 1,000 capacity it can accommodate গতিকে তেতিয়া ফিউচাৰ প্ৰগ্ৰামবোৰ যথেষ্ট হেৰি হ'ব তাৰ ইম্পেক্ট থাকিব বিচাইডছ আমাৰ কলেজ অথৰিটিৰ ফালৰ পৰা আমি কনফাৰেঞ্চ হল এটা আগত যোনটো G17 ৰুম নাম্বাৰ আছে তাতে কনষ্ট্ৰাকশ্যন ৱৰ্ক চলি আছে এইটো হৈ গ'লে আমাৰ যথেষ্ট ছেমিনাৰ তেনেকুৱা ওৱান ডে হেৰি ৱৰ্কশ্বপ এইবোৰ কৰিবৰ কাৰণে সুবিধা হ'ব কিন্তু এই প্ৰব্লেমখিনি থাকিব অনলি ফৰ কাপল অফ মান্থছ আফটাৰ দেট উইল বি ইন গুড পজিশ্যন থেংক ইউ এবাৰ আমাৰ আপোনালোকে জানে যে আমাৰ মাহেকীয়া হিচাপত আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিং আৰু নাৰ্কটিক্স কণ্ট্ৰলৰ এনকৰ্ড মিটিং হয় এই দুখন মিটিং আমাৰ প্ৰতি মাহতে এবাৰকৈ হয় আৰু এইবাৰ আমি এইটো ভাবিলোঁ যে এই মিটিংখন এইবাৰ ডিফু গভৰ্ণমেণ্ট কলেজতে কৰা যাওক ইয়াৰ উদ্দেশ্য এইটোৱে আছিলে যে মিটিংখন অফিচিয়েল যিখিনি পাৰ্ট আছে সেইখিনিতো হ'বই তাৰ লগতে আমাৰ যিখিনি
ইয়াৰে ল'ৰা ছোৱালী আছে, যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ যিটো বয়সত ইয়াতে এইখিনি সময়তে আমি ড্ৰাগ এবিউজ বা এনেকুৱা কিছুমান সমস্যা, লগতে ৰোড ছেফটি ৰিলেটেড কিছুমান সমস্যা আমি পাওঁ। তো এইটো একে সুযোগতে আমি এটা এৱেৰনেছ বা এটা সজাগতামূলক এটা অভিযানো আমি একে সময়তে কৰিব পাৰোঁ বুলি ভাবি সেই উদ্দেশ্যৰে আমি প্ৰথমে ল'ৰা ছোৱালীখিনিৰ লগত, ছাত্ৰ ছাত্ৰী আৰু ফেকাল্টিৰ লগত এটা সজাগতামূলক অভিযান আমি এটা সভা পাতিলোঁ। তাতে ড্ৰাগ এবিউজ, ড্ৰাগ এৱেৰনেছৰ ওপৰত, লগতে আমাৰ ৰোড ছেফটিৰ ওপৰত আলোচনা কৰা হ'ল। আৰু তেওঁলোকৰ পৰাও নিজৰ যি প্ৰশ্ন আছে সেইবিলাকৰ ওপৰত আলোচনা কৰা হ'ল, উত্তৰ দিয়া হ'ল, আৰু কিবা যদি ডাউট আছে সেইবিলাকো আঁতৰাবলৈ চেষ্টা কৰা হ'ল। আৰু তাৰপিছত আমি আমাৰ যিটো অফিচিয়েল বিষয়ববীয়াসকলৰ লগত যিখন আমাৰ পৰ্যালোচনা বৈঠক হয়, সেইখন আমাৰ ইয়াতে অনুষ্ঠিত কৰা হ'ল। আমাৰ প্ৰতি মাহতে আমি এনালাইচিছ কৰি থাকোঁ। যেনেকৈ যোৱা মাহত এই মাহত আমাৰ 3টা ফেটেলিটি হৈছে, আৰু আজিও আমাৰ যিখন ৰোড ছেফটি মিটিং হৈছিলে, তাতে আমি সেই কেছকেইটা কিহৰ কাৰণে এক্সিডেণ্ট হৈছে, কিহৰ কাৰণে ফেটেলিটি হৈছে, কিহৰ কাৰণে মৃত্যু হৈছে, এইবিলাকৰ ওপৰত পৰ্যালোচনা কৰা হৈছে। আপোনালোকে জানে, আমি কেইদিনমান আগতেও যিকেইটা ছাইট এক্সিডেণ্ট হৈছিল, তাতে মই আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ লগত একেলগে আমি সেই জাগাকেইটা ভিজিটো কৰিছিলোঁ, ঠাইখিনি আমি পৰিদৰ্শন কৰিলোঁ। আৰু তাতে আমি কিছুমান ডাইৰেকশ্যন আৰু কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া গৈছিলে, সেইখিনি আজি আমি মিটিঙত আমি পৰ্যালোচনা কৰিলোঁ যে সেইখিনি গোটেইখিনি ডাইৰেকশ্যন ইমপ্লিমেণ্ট কৰা হৈছে নে হোৱা নাই, আৰু কি কৰিবলৈ বাকী আছে। ৰেটটো কোৱাটো বহুতকেইটা ফেক্টৰ আছে, কিন্তু আমি প্ৰতি মাহতে আমি কিছুমান আমি মাহ হিচাপে কৰোঁ যে এই মাহৰ লগত যোৱা বছৰৰ একে সময়তে কেনেকুৱা সংখ্যাটো কিমান আছিলে, আৰু এইবাৰ আমাৰ দেখিছোঁ যে আমাৰ সংখ্যাটো কমিছে। কিন্তু সেইটো এটা ডাইনামিক নাম্বাৰ, এটা সলনি হৈ থাকে। আমি সেইকাৰণে চেষ্টা কৰোঁ যাতে সংখ্যাটো কমাই আনিবলৈ আমি যিমান পাৰোঁ সেইটোৱে চেষ্টা কৰি আছোঁ। থেংক ইউ।